খবৰ সকলোৰে ভাল আছে। এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা স্পেচিয়েল ভিডিঅ' হ'ব, লাষ্টলৈকে চাই থাকিব। চাওকচোন বাৰু কি হয়। বানপানী যে হৈছিলে কেনেকুৱা হৈ গৈছে চাওকচোন, চোতালটো লেতেৰা হৈ গৈছে। এইফালে আমাৰ মেইন ৰাস্তা, এইখন গাড়ী চাওক, ইয়াতে থৈ দিছোঁ থাকি থোৱা। কালি নাম্বাৰ প্লেট আহিলে মুচিব লাগিব, মুচাই নাই গাড়ীখন। কালি স্কুল গৈছিলোঁ, এইফালেদি ওলাম। আজি আকৌ বহুত বেছি ৰ'দ, চাওকচোন কি ৰ'দ আজি। তেনেহ'লে এইটো ভিডিঅ' লাষ্টলৈকে চাই থাকিব। আজি ইক' পাৰ্কত এটা স্পেচিয়েল ভিডিঅ' হ'ব, বলকচোন। 1 hour later. এতিয়া আমি যাব ওলাইছোঁ ইক' পাৰ্কৰ ফালে। মই গাড়ী চলাব দেই আন নেকি? মোৰ মানে জোতাৰ লেচটো মস্ত দীঘল, ফলকে যাই থাকে। এই ইয়াৰ পাৰে গছটোক গেলি মানে ইমান দীঘল জোতাৰ লেচ। আমাৰ ঘৰত গ'লে ইয়াতে আহিছিলোঁ ব্লগ বনাব। বানপানী বানপানী নাই, বানপানী নাই, আজি শুকান। ইয়াতে গোটেই বানপানীটো ভৰ্তি হৈ গৈছিল। সেইখন পথাৰ, সেইফালে পাৱাৰ হাউচ আছিল, কিন্তু এতিয়া একোৱেই নাই। ঘৰলৈ বহুত কমিল। আৰু এতিয়া আমি গৈ আছোঁ ইক' পাৰ্কত নেকি? এতিয়া আমি ঘৰলৈ যাম নেকি? এইফালে শ'ল মাৰি যাব পাৰি। এতিয়া আমি গৰু বজাৰ মেইন ৰাস্তা পামেই আৰু ভূটান ৰোড। টাইম নাই, ঐ আৰু হেণ্ডেল কিয় কাটি থকা মই ক'বা মই হেণ্ডেল কটা নাই, কাটি যায়। আৰু ইয়াতে দুৰ্গা পূজা হয়, এইটো সময়ত। এতিয়া আমি শ্বৰ্টকাটেদি যাম, হেবেগেদি। মানে হেবেগেদি গ'লে অলপ টাইম লাগে, হেবেগেদি বেছি শ্বৰ্টকাট। এতিয়া আমি পালোঁ এন টি ৰোড। কিন্তু এন টি ৰোডত মছজিদ। আৰু ইয়াৰ পৰা এইফালে গ'লে পায় আমাৰ বাজাৰ ইণ্ডিয়া শ্বপিং মল, আৰু চিধা গ'লে পাম আমি ইক' পাৰ্ক নে কি? বেছি টাইম নাই, চবেই আহিছে চাগে। আহিছে দাদা। আমি এতিয়া কোনটা ৰেডি কৰি দিব লাগিব। আমি এতিয়া ৰ'ব আজি যাই কাৰণে ৰখিব লাগিব, তাত কিবা পে'মেণ্ট কৰিব লাগে। পে'মেণ্ট কৰিবৰ কাৰণে তাতে যাওঁ। কোনপিনে ৰখিব লাগিব মানে গাছ এতিয়া আৰু উল্টি গ'লোঁ আমি। এইফালে যাব লাগিব, ৰাইট চাইডে। আজি গৈছোঁ নেকি ৰঙিয়াৰ ফাৰ্ষ্ট শ্বপিং মল। শ্বপিং মল মানে সেই আৰু মাৰ্চেণ্টাইজ। আৰু তোমাৰ এই ৰাস্তাত কিন্তু বহুত পানী হয়, বৰষুণ দিলে। এতিয়াও পানী জমা হৈ আছে। এই বহাই দি নিচা অফ ৰোডিং এই ৰাস্তা অফ ৰোডিং কৰে। আগত যাম লাগছে আৰু মানে বাছৰ কোনো হিচাপ নাই, মানে য'তে পাৰ্ক কৰি দিয়ে। চাওকচোন কি যাম লাগিছে, চাইডত ল'ব। এইটো ইক' পাৰ্কৰ ৰাস্তা আমি পালোঁ আৰু নেকি? আৰু এতিয়া আমি ফাইনেলি পামেই আৰু ইক' পাৰ্কত টাইম নাই। হা? এইটো আমাৰ মৰমৰ ইক' পাৰ্ক।
এইটো কিমান আহিছে নাজানো মোৰ চাগে কোনো নাহিব ফাইনেলি গেছ আমি ইকো পাৰ্ক আহি পালোঁ লগৰ কেইজন অহা নাই সিহঁতৰ কাৰণে ৰখি আছোঁ ভিডিঅ'টো চাই থাকিব কি হয় লাষ্টলৈকে এইটো গোটেই ইকো পাৰ্কখন কিমান টাইম হ'ল 5:18 খাৰ বোলে এখন চাওকচোন ইমান মানুহ আমাৰ দেৰি হ'ল কোন নাই আৰু এইবাৰ ইমান লেট চব লেজি আবি ভাই বনাই আনিছিল নেকি ইয়ে বনাই আছিল এই লেণ্ডস্কেপ কৰি ল अनबॉक्सिंग चलिए शुरू करते हैं गाइस इटू मुन्नो दे यार इटू मुरा यूट्यूब लोगो कोई यूट्यूब लोगो नालगे एंके काटिम नाকি आत्री गे ए আমার কিছু হানা হানি নকরবি আর দে কেক ইলা কেক কাটিম আর কেক রিভিল করিম সাইল কেক রিভিল এলা কাটা কাটি হইলে গাইন মাস্টার ও কি হাতত লৈ ল বক্সটোৰ পাত থৈ লাগে হা বসি হেৰি আনা না আকৌ আংৰাক বগা কৰি দেও আজি মাৰি কেনে দসাই তো কেন গাছা মানো এইটো মানো মাইনা গো আমা বাহ তে ও না আই গয়া সব মানুহ ও আংৰাক বলে নদী কইলা বলে ও না আই গয়া ও দাদারি বলে তো দে দিলু জলা ওয়াইড অ্যাঙ্গেল নাই কোন নাই ভাই এই মুখ সরি এ সাউ দে তোরা দে গাইস এরা সাইলছি বে গালি দাও লে ধরন না বাল মাইকো না ধরবে মাইকো তো গাইস ফাইনালি কেক কাটিম 1 2 3 তো গাইস ये বাইরে শোনা আগে একটু ব্রিজ তো কেক চুরিহান ভাঙি গেল দেখো না চুরি ভাঙা গেল যা আই যাইলা আমানো লম আসি আংরা আমি এটা কেক কাটিলো সব এ ভাই চুরি বল চুরি এটো চুরিহান বেছি হে আছে কিনেছে চাইলে তো ফাইনালি মেন হয়ে দি দিলো আর কোন আছে বাবু ওরে তালা তালা হয়ে গেছে নিয়ে কর করে উঠছিল আউরি না নহয় আদির গরম মগো ফাইনালি আমি কেক কাটিং কৰিলো এসি ব্লগস গেল আপনার কেমন লাগছে কেক মুরগট বহুত ভালো লাগছে ও ও লগা পারো না লগাই 1K শেষ ইয়ে ও মুখ নেটবি লোয়ের যাত্রা না সিংৰা তো সৰু হৈছে গাল দিছি মানে ইমান সৰু সিংৰা আমি কেক কাটিং কৰিলো নাকি বহুত দেৰিকৈ আছে আয়ানো দেৰি এজন এই সেইভাগে এতিয়াও মানুহ আছে আৰু মই এটা চিল মাৰি গৈছোঁ সিঙ্গার সাইজ